মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ অসমীয়া দুটপাঠ ইছপৰ সাধুত থকা শহাপহু আৰু কাছ সাধুটো মই ক'ম, তোমালোকে আটাইয়ে মন দি শুনিবা। এবাৰ কাজিৰঙাৰ বনৰীয়া জন্তুবোৰৰ মাজত এখন দৌৰ প্ৰতিযোগিতা হৈছিল। হাতী, গড়, বাঘ, ভালুক, হৰিণ আদি সকলো জন্তুৱে প্ৰতিযোগিতাত যোগদান কৰিছিল। সেই প্ৰতিযোগিতাখনৰ বিচাৰকৰ আসনত আছিল আকৌ বনৰজা সিংহ। এবাৰ এটা শহা আৰু এটা কাছৰ পাল পৰিল। যিয়েই অলপ দূৰত থকা আহঁত গছজোপা আগতে চুব পাৰিব, সিয়েই সেই প্ৰতিযোগিতাখনত জয়লাভ কৰিব। ইফালে আকৌ আহঁত গছৰ ছাঁত সিংহ ৰজাই হাতত বঁটা লৈ বহি আছে। বান্দৰে খেক খেক কৰাৰ লগে লগে খেল আৰম্ভ হ'ল। শহাই ভিৰাই দৌৰ দিলে। একে দৌৰে গৈ সি বহু দূৰ পালেগৈ। পাছলৈ চাই দেখে কাছ আগবাঢ়িবই পৰা নাই। থুপুক থাপাককৈ সি আহিয়ে আছে। শহাই মনতে ভাবিলে যে সি বিৰিণাজোপাৰ তলতে অলপ জিৰণি লৈ লওঁ। সেইদিনা বৰ গৰম আছিল। জোৰ বতাহে ছাতি পাই শহাৰনো কেতিয়া ঘুমতি আহিল সি গমকেই নাপালে। ইফালে কাছ লাহে লাহে আহিয়ে আছে। কাছ গৈ গৈ আহঁত গছৰ তল পালেগৈ। এনেতে শহাৰ ঘুমতি ভাগিল। সি খপ জপ কৰি চকু মোহাৰি দৌৰিবলৈ ধৰিলে। পিছে কামত নাহিল। কাছ ইতিমধ্যে বনৰজা সিংহৰ পৰা বঁটা গ্ৰহণ কৰিলেই। এতিয়া কোৱাচোন, আমি সাধুটোৰ পৰা কি বুজিলোঁ? সাধুটোৰ পৰা আমি ইয়াকে বুজিলোঁ যে ধীৰে স্থিৰে যিকোনো কাম কৰিলে সেই কামত সফলতা লাভ কৰিব পাৰিমেই। আৰু কি হ'ব যে প্ৰতিপক্ষক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে।